হেল্ল' এভৰিৱান, পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, মোৰো ভালেই। আজি আমাৰ ঘৰত আগতেও আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ যে আমাৰ ঘৰ বনাই থকা হৈছে, ঘৰ মানে কিটচেন আৰু এতিয়া সেই ঘৰ বনাই থকা কিমানখিনি কমপ্লিট হ'ল সেয়াই আপোনালোকক আজি ব্লগটোত দেখাম, চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে এতিয়া বৰমাই ভাত বনাবলৈ জুইত পানী পাতিছে আৰু এইফালে মোৰ লগৰীকেইজনী অলপ কামত হেল্প কৰি দিবলৈ আহিছে। এইফালে পেহীৰ বোৱাৰীয়েক আৰু বৰ্তাহঁতৰ বোৱাৰীয়েকজনী, আৰু এইফালে সকলোৱে নিজৰ নিজৰ কামে কামে লাগি আছে আৰু ওপৰতো কাম হৈ আছে, তলতো কাঠ কটা কাম হৈ আছে। আৰু এইফালে আজি গাহৰি এটা মাৰিছিলে কাম কৰা সকলৰ কাৰণে। কেইদিনমান কাম চলিব যিহেতু, সেইটো কাৰণে যিখিনি বনাব লগাখিনি উলিয়াই বাকীখিনি খুৱাবলৈ কাৰণে ৰাখি থৈছে। দেখা মাংসটো সিজিছেগৈ আৰু ভাত খাবলৈ হ'ব আৰু অলপ দেৰি পাছত। আৰু এইফালে আমাৰ কুঁৱাও বনাই থকা হৈছিলে, কুঁৱাটো কমপ্লিট হৈ গ'ল। আগৰটো আছে বাৰু, কেঁচা আছিলে, সেইটো কাৰণে এতিয়া পকা কৰিছে। আৰু এইফালে মই এতিয়া পাপাৰ কাৰণে চব্জি বনাব লৈছোঁ। তেওঁ যিহেতু তেল মছলা জাতীয় একো চব্জি নাখায়, সেইটো কাৰণে তেওঁক বইল বনাই দিবলৈ লৈছোঁ। আৰু এইফালে আমাৰ বদমাছটো দেখিছেনে, সিও শাক কাটিব লাগে, কটাৰীখন দিয়া নাই কাৰণে পেষ্ট কাটিছে। আৰু এতিয়া ভাত খুৱাবলৈ হৈছে, সেইটো কাৰণে ঠাইডোখৰ অলপ সাৰি লৈছে। আৰু এতিয়া বৰমা আৰু মই খোৱা পানী উঠাবলৈ গৈ আছোঁ। মোদী চৰকাৰে ঘৰে ঘৰে পাইপ দিছে বাৰু, তাত বোকা পানী আহে যিহেতু, সেইটো কাৰণে আমি টিউবৱেলটোৰ পৰাই আনিবলৈ গৈ আছোঁ। এই টিউবৱেলটো গভমেণ্টৰ ফালৰ পৰাই বনাই দিয়ে বাৰু। ইয়াত আকৌ এইটো নাম দিছে দেই সকলোৱে, গংগাজল বুলি, পানীখিনি বেলেগ চফা। সেয়া আমি এতিয়া খোৱা পানী লৈ গৈ আছোঁ। আৰু এইফালে সকলোৱে খানা খাই আছে আৰু কাম কৰা সকলোকে খুৱাই বোৱাই লাষ্টত আমিও বহিলোঁ আৰু খাবলৈ। আৰু আজি ব্লগটো চাই কেনে পালে জনাবচোন কমেণ্ট কৰি। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া গধূলিও হৈছে, আজি ৱমেন চাৰ্চ আছে, সেইটো কাৰণে মই এতিয়া ৱমেন চাৰ্চলৈ গৈ আছোঁ। আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ, বাই।